ডাঙৰ কাম হ'ল ইমান দিনৰ পৰা যুঁজি থকা কামটো আজি ছাকচেছ হ'ল কিন্তু ছাকচেছ হ'লেও কি হ'ব আজি মোৰ কোনোই নাই মা নাই দেউতা নাই মা নোহোৱাৰ পৰা দেউতা নোহোৱাৰ পৰা মই অকলশৰীয়া হৈ গৈছিলোঁ মোৰ দুখ সুখতো যেন কোনো সমাভাগী হ'ব এজন মানুহ নাই কিন্তু এটা মোৰ বন্ধু আছে সি মোৰেই চব সি বহুত আনন্দ পাব আজি মোৰ কামটোৰ কাৰণে মই তাক খবৰটো দিবই লাগিব ফোন কৰোঁ হেল্ল' আৰে বন্ধু ইমান দিনৰ কামটো মোৰ হৈ গ'ল খুব খবৰ এটা ডাঙৰ খবৰ কামটো কি মই কৈ আছোঁ ক'ত আছা পিছফালে অঁ মই যাই আছোঁ দে খবৰটো দি আছোঁ তই বহুত ভাল পাবি নতুন খবৰ শুনিব ভাল খবৰ শুনা বেয়া খবৰ শুনা তয়ে একমাত্ৰ মই গৈ আছোঁ আজি মোৰ এটা কাম ভাল হ'ল ভবাই নাছিলোঁ ইমান জোঁট লগা মাটিখিনি যে বিক্ৰী হ'ব আজি বেদখল কৰিছিল সেই বেদখল মুক্ত হ'লোঁ চব ভগৱানৰে কৃপা অ' মা মোৰ দেউতা তুমি চাই আছা ন তোমালোকে আজি তোমালোকৰ আশীৰ্বাদত আজি মই সেই বেদখল কৰা মাটিখিনি মোৰ নামত কৰি আকৌ বিক্ৰী কৰিলোঁ আজি কিমান দিনৰ এটা চিন্তা দূৰ হ'ল মোৰ এই পইচাখিনিৰে মই এতিয়া এটা কিবা কৰ্মসংস্থাপন কৰিম আজি মা মোৰ বন্ধুক খবৰটো দিওঁ মই কি কৰিলে ভাল হয় তাৰ লগতে আলোচনা কৰোঁ আজি মা তোমালোক নোহোৱাৰ পৰা কিমান কষ্টত ডাঙৰ হ'ল মোক এষাৰি মাত দিবৰ কোনো নাই জানা মা তুমি চাই আছা ন মোক তাৰ পৰা আৰু আশীৰ্বাদ কৰা মই যাতে আগলৈ ছাকচেছ হওঁ এতিয়া মোৰ বন্ধুক খবৰটো দিব লাগিব ঐ হাই কি হা বহুত দিনৰ মূৰত দেখোন নাই মই এটা ভাল খবৰ আছে হয় নেকি বহুত কি খবৰ আগে তই কৈছিলি ন তোৰ ভাল খবৰ মোৰো ভাল খবৰ এটা আছে তোমাৰতো আগে কোৱা মই নালাগে আগে মোৰতো বহুত দীঘল কাহিনী হয় নেকি মোৰতো ভালেই খবৰ মোৰো ভালে খবৰ হেৰি হ'ল আগে খবৰ এই কি কয় ছোৱালী এটা চালোঁ অঁ ঠিক ঠাক হ'লেই আৰু অঁ এতিয়া বিয়াৰ তাৰিখ আমাৰ হেৰি অহা সপ্তাহত বিয়াৰ তাৰিখ কৰি ল'ম কৰি কিনে আৰু বিয়া পাতি আনিম আৰু তাত তোৰ বিয়া মোৰো এটা ভাল খবৰ হ'ল ভালটো খবৰে অকণমান মানে হেৰি আৰু অলপ পইচা পাতি অলপ টান হৈছে মোৰো চাওঁ কি হয় বিয়াখনত পইচা মানে কি পইচাৰ বহুত হেৰিও হৈছে নেকি মানে পইচা আছে বিয়াৰ পইচা আছে তথাপি আৰু যথেষ্ট বা পইচা লাগে চবতো লাগেই আৰু এইটো এনেকুৱা কথা মোৰতো তই জানাই ন মোৰ মা পিছে তোৰ দেউতা খবৰ কি হ'ল মোৰ তইতো জানাই ন মোৰ মা দেউতা সৰুতেই মোক এৰি থৈ গুচি গৈছিল এইটো বৰ দুখ লগা কথা নাম মোৰ কোনোৱেই নাছিলে মোক আজি নিজে কিবা কষ্ট কৰি এইখিনি আজি কৈ যাবলৈ যিখিনি মাটি আছিল সেইখিনিও বেদখল হ'ল হয় নেকি গম পাইছিল তোৰ কেছটো লাগিছিল কেছটো পুৰা গম পাওঁ আৰু মই তাৰপিছত কিবাকৈ যুঁজি কিবাকৈ সেইখিনি মই আকৌ পুনৰ হেৰি কৰি মই বিক্ৰী কৰিলোঁ নহয় ক্লিয়াৰ হ'লে মাটিখিনি মাটিখিনি হয় নেকি? বিক্ৰীও কৰিলোঁ 5 লাখ পাইছোঁ 5 লাখ 5 লাখ এতিয়া ধনী গ'লে দেখোন তই ধনী জানো মই কি বিজনেছ কৰিলে ভাল হ'ব তাকে বিজনেছ হ'ব দে মই আছোঁ নহয় মই কিবা এটা হেৰি কৰি দিম এই বিজনেছত কি ক্ষেত্ৰত পাৰোঁ চাওঁ চিন্তা লাখ টকা পাইছোঁ কিবা এটা কৰিব লাগিব মই 5 লাখ টকা অলপ নহয় মই কোৱা নাই মই এই পইচাৰ কাৰণেই মাথা মাৰি আছোঁ এটাই মই পাৰিব লাগিব পইচাকেইটাই কিবা খাতাৰনাক বুদ্ধি কৰিম ইয়াৰ পইচাকেইটা মই মাৰিব লাগিব ঐ বন্ধু ঐ কি ভাবি আছা এই নাই মানে বিয়াৰ কথা অলপ চিন্তা কৰি আছিলোঁ মানে মই কি জানানে বিয়া আহিল না পইচা পালেও যেন আজি সকলো থাকিও যেন আধৰুৱা উপায় নাই আৰু কি কৰিবি আৰু উপায়টো নাই এতিয়া চলিবতো লাগিব মনটো কিবা আজি যেন ইমান ফূৰ্তি তথাপি মনটো কিবা ভাল লগা নাই কিবা যে মোৰ বিপদ হ'ব কিবা এনেকুৱা মনটো কিবা খেলি মেলি লাগিছে কিয় বিপদ হ'ব আৰু পইচা আছে টেনশ্যন নাই পইচাৰ কথা ভবা নাই কিন্তু আজি মোৰ মা দেউতা গেলেও বহুত মন কৰিছে মোক যেন মাতি আছে সিহঁতে এনেকুৱা অনুভৱ হয় জানো এইটো হয় আৰু পইচা বেছি না ভ্ৰম হৈ যায়তো কিছুমান কথা ইমান টেনশ্যন ল'ব নালাগে তুমি তই বুজি নাপাবি পইচাৰ ভ্ৰম নহয় মা দেউতা নহয় এটা ছায়া নোহোৱা হৈ যোৱা সেইটো দুখ কিমান লাগে সেইটো মই জানো তুমি অকলে নহয় নহয় আৰু কত আছে কিমান ল'ৰা ছোৱালী আছে মাক দেউতাক নাই ঢুকাইছি সেনেকুৱা এটা কথা আৰু ইমান চিন্তা ল'ব নালাগে তুমি চবতো তোকে বন্ধু মানুহ মই তইতো গমে পা ন তোৰ কিমান জানো মোৰ যি প্ৰব্লেম হয় চব তোৰ কিমান মই আছোঁ নহয় টেনশ্যন কিয় টেনশ্যন লৈছে টেনশ্যন আছোঁ নহয় তই 5 লাখ টকা আছে কিয় টেনশ্যন তই কি 5 লাখৰ কাৰণে মোক মাৰি থৈ 5 লাখ কি কথা কোৱা তুমি আছোঁ নহয় কিবা হেৰি কৰা ধেমালি কৰিছোঁ দেই বেয়া নাই নাই কিয় বেয়া তোমাৰ আগতে কি মই কি কৰিলি বিজনেছ কৰিলি ভাল হ'ব সেইটো বিজনেছটো এটা বিজনেছ আছে চাই লওক তুমি কৰিলেও কথা পাতিবা নহ'লে মোৰ লগত দেচোন কি হ'ব পইচাখিনি লগত লৈ যাবা
আনিছা নেকি লগত তুমি লগত পইচাখিনি মই পইচা লৈ চিধে আহিছোঁ ক'তো এই টেনশ্যন ল'ব তুমি অলপ দেৰিকৈ কথা পইচাখিনি লৈ ডাইৰেক্ট চিধে একেই তোকে হ'ব হ'ব মই চিন্তা এটা অলপ অকণমান সময় দিয়া তুমি মই ভাল চিন্তা কৰি কিনে তোমাক হেৰি কৰি দিম মই তাতে শেষ কৰিবি নেকি কিবা খাবা দি মোৰ ভোক লাগিছে তাৰমানে ভোক লাগছে যি হ'ল এতিয়া মন চন ভাল বেয়া পিছত হ'ব এতিয়া কিবা কোৱা তই হ'ব দেই লৈ আহ যা লৈ আহোঁ দেই অলপ এই ঘৰৰ ফালে অলপ যাম মই তহঁতৰ বাৰীৰ বিষয়ে পকা কল আছিল দেখোন কল আছে কলে লৈ কলে এটা লৈ আহোঁ নেকি বেলেগ একো নাখাওঁ দে কলে এটা লৈ আহোঁ কিবা যে মনটো ভাল লগা নাই কিয় জানে এনেকুৱা হৈ আছে মই ভাবি পোৱা নাই মালেও বহুত মনত পৰি আছে ভাবি পোৱা নাই মই কি কৰা যায় নিজৰ লগটো বৃদ্ধি মাৰা ভাল হ'ব নে কি মনত আহি গ'লে গতিকে কথা আহি থাকে মনত কি কৰোঁ নিজৰ লগটো কেনেকৈ মাৰোঁ মোকো পইচাৰ বৰ দৰকাৰ তাক মাৰিলে কিন্তু মই 5 লাখ টকা পাম এইটো ফাইনেল এতিয়া মনটো তাকে মই অলপ চিন্তা কৰি আছোঁ এতিয়া তাক তাকেতো এতিয়া মানে বেয়াও লাগে মাক বাপেক নহয় ল'ৰা সৰুৰ পৰা এইফালে আমি লগ তাক মাৰি ভালি পইচাকেইটা পাম মই এতিয়া চাওঁ অলপ চিন্তা চৰ্চা কৰোঁ কি কৰোঁ নাই পইচা লাগে মোক এইটো খুৱাই দিয়ে ভাল কথা কলটো লওঁ কল তোৰ ঘৰৰ কল আৰু তই মৰমত দিয়া ভাল খাই দিয়ে খালিয়ে মোৰ পেট ধৰি যাব আৰু ভোক নহয় গাছতে বগা গেছতে বহা ন খাৱা পেট ভৰাকৈ খোৱা তুমি পেট ডাঙৰটো আমাৰ গাছৰ কলটো ডাঙৰ এটা খালি পেট ভৰি যায় ডাঙৰ দেই খাইলে অকল আমি ৰাতি পাতি কৰিম আকৌ পইচাকেইটা আনিছে নে লগত না অনা নাই পইচা লগতে আছে টেনশ্যন মই বাহিৰে চিধাই আছোঁ বাহিৰে তোৰ তাৰ পইচা লগতে আছে পইচা লগত আছে এটা ভুল নকৰবা পইচাটো লগত লৈ নাযাওঁ বেয়াকৈ ক'ৰবাত গেলি য'ত লৈ নুফুৰিবা পইচা এতিয়া আজিকালি দিনকাল বেয়া এই কোনোবাই মাৰিব কোনোবাই লৈ যাব কোনে মাৰিব তোৰ নিচিনা বন্ধু থাকোঁতে মোক কোনে মাৰিব এই পইচা মই এতিয়া আছোঁ ঠিকেই অকলে নাযাবা নেকি পইচা নাজানো কলটো খা তই খাবি নেকি মই নাখাওঁ মই খাই আহিছোঁ ঘৰত এই ধুনীয়া কল ঘৰত ফলটো কিবা অলপ বেলেগ লগা যেন লাগিছে তেওঁ নাই গছত পকা সেনেকুৱা মানে আজিকালি মানে গেছত পকাবিলাক খাই মানে সেনেকুৱা হৈ গৈছে মানে গছত পকাটো অলপ বেলেগ মানে অলপ ফট লাগছি তামাম ফট আমাৰ গছৰ কল তামাম ফট তুমি গধূলি আৰু খাওঁ বুলি ক'বা এইটো কল খাই এইটো খোৱাচোন এইটো খালোঁ ঐ মাথাটো কিবা তোৰ প্ৰেছাৰ আছে নহয় আগতে আছে নেকি প্ৰেছাৰ নাই মোৰ ক'ত প্ৰেছাৰ আছিল মোৰ কিবা বুকখন বিষৰ নিচিনা অনুভৱ হৈছিল নাই তোৰ আগৰ পৰাই প্ৰেছাৰ আছে মই জানোতো এই অলপ পানী খাই দিবি ঘৰত যায় ঘৰত পানী আৰু তই কি কৈ আছ মোৰ বুকখন বহুত বেয়াকৈ ধৰিছে বন্ধু ধোঁৱা ধোঁৱা হৈছে নেকি চকু তই মোক ডক্টৰৰ তাত লৈ ব'ল মোৰ বেয়াকৈ হৈছে মোৰ মাথাটো বন্ধু আছো দে মই কৈ থাকোঁ অলপ ৰেষ্ট লৈ টেনশ্যন তই মোক ডক্টৰৰ তাত লৈ ব'ল ডক্টৰৰ তাত নিব নালাগে ঠিক হৈ যাব তুমি টেনশ্যন নাই তোৰ কলটো খোৱাৰ পৰাই মোৰ এনেকুৱা কিবা মেইন কথাটোত মই কৈ দিওঁ মোৰ লগত বন্ধু চন্ধু এইবিলাক একো নাই অকল মোক মাল লাগে পইচা 5 লাখ টকা মই হাচিল কৰিম 5 লাখ টকা মোক লাগে কলত কিবা দিছিলে নেকি নাই কলত মই তাতে বিষ ঢালি দিছিলোঁ বিষ সেইকাৰণে মোক 5 লাখ টকা কাৰণে তুমি ইমান দিন বন্ধু মোক চিনি নাপালি তই মই কি বস্তু বন্ধু নেকি চিনি ল ওপৰত গৈছে মা দেউতা তুমি আজি যোৱা শুন তই শুন তুমি যোৱা ওপৰত যোৱা তুমি পইচাৰ কাৰণে মোক তই পইচাৰ কাৰণে মোক এনেকুৱা কৰিলি তুমি যোৱা ওপৰত পইচা লাগে মোক টেনশ্যন নাই তুমি ওপৰত গুচি যোৱা মা দেউতা গৈছে তুমি ওপৰত গুচি যোৱা এই বন্ধু মোক ইমান বছৰ মোক চিনি নাপালি মই কি বন্ধু তই মোক টকা এনেকুৱা লাগে কৰিলি আজি পইচাৰ কাৰণে তই পইচা মোক খুজি লৈ গ'লি হ'লে ন
যা বন্ধু যা তো পইচাৰ কাৰণে মোক আজি মাৰিলি তোমাক টিকেট দি দিলোঁ পৰক তুমি যোৱা তই মোক পইচাৰ কাৰণে বিশ্বাসঘাতক কৰিলি মোৰ বিশ্বাসী বন্ধু তোক ঠিকনা লগাই দিম মই এতিয়া মোক টকা লাগে টকা বে মই টকাই চিনি পাওঁ এতিয়া মই লাষ্টটো মই ঠিকনা লগাই দিম বে মোক টকা লাগে এই পৃথিৱীত টকাই চিনি পাওঁ মই